চেনেলটো সাবস্ক্ৰাইব কৰক চেনেলটো সাবস্ক্ৰাইব প্ৰেছ কৰক বেল আইকনটো প্ৰেছ কৰি দিয়ক বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু ভিডিঅ'টো লাইক কৰক আৰু ভিডিঅ'টো লাইক কৰক এই পোকা লাগা নদীটোৰ নাম আন এটা নাম আৰু আছে কি বোলে উল্টাই খুন্দা Hey guys, I am Ankit Singh and welcome back to my YouTube channel. So guys, আজি আমি গৈ আছো মাছ মাৰিবলৈ মাছ মাৰা মানে মই নামাৰো মাছ মাৰিব আমাৰ মামাই তো মই নাজানো মাছ মাৰিব তাৰ মানে গাঁৱৰ মানে ইমান এক্সপিৰিয়েঞ্চ নাই মাছ মাৰা কাৰণ গাঁৱৰ ল'ৰা আৰু গাঁৱৰ ল'ৰা হ'লে মোৰ কোনো বন্ধু নাই ইয়াত মানে স্কুলত আছে বন্ধু ইয়াত কোনো বন্ধু নাই সেইকাৰণে মোৰ মানে ঘৰত থকাতে গৈছে তো এতিয়া মাছ মাৰিব গৈ আছো মামাই মাছ মাৰিব আজি এইটো সিম্পল ব্লগ হ'ব তাৰ মানে ইমান সেই ব্লগ নহয় আজি মাছ মৰা গাঁৱৰ মাছ মৰা এক্সপিৰিয়েঞ্চ এইটো হ'ব যিটো ভিডিঅ'ত আপোনালোকে চাই থাকিব ব্লগটো তো তাৰ মানে সিদিনাখন মই এটা ভিডিঅ' চাইছিলোঁ আমাৰ আই লাভ ট্ৰেভেল এণ্ড ফুডত বিকাশ দা আমাৰ এছামিজ চেনেল ব্লগিং চেনেল আপোনালোকে চাব যদি চোৱা নাই তো সেই চেনেলটোত মই গম পাইছিলোঁ যে ভিডিঅ' বনালে এটা কণ্টেণ্টত বনাব লাগে হয়তো ব্লগ বনালে ব্লগেই বনাব লাগে আৰু নতুবা যদি মই কিবা আনবক্সিং টেকনিকেল ভিডিঅ' বনাওঁ টেকনিকেল ভিডিঅ' বনাব লাগে তো মই ভাবিছোঁ কি যদি ভিডিঅ' বনাওঁ তো কেৱল ব্লগিঙে কৰিম কেৱল ব্লগিং মানে আৰু বেলেগ নিদিও মানে আনবক্সিং চানবক্সিং নকৰোঁ কেৱল ব্লগিঙে কৰিম তো এইটো চিম্পলি এটা ব্লগ বনাই আছোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া মাছ মাৰিব গৈ আছোঁ মামাই মাছ মাৰি আছে তাতে কিছুমান মাছ মৰা এক্সপিৰিয়েঞ্চটো অলপ বেলেগ তো বলক তো মানে এতিয়া ফাইনেলি নদীত আহিছোঁ দেই আমাৰ এইখন নদী হৈছে নদী এইখন নদী মানে সৰু নদী পকালাগা নদী এইখনৰ নাম এইখন ব্ৰিজ পকালাগা ব্ৰিজ আৰু এইফালে এইখন আছে এইখন ৰেলৰ তো এইখন মানে আগতে বহুত ডাঙৰ নদী আছিল একচুৱেলি বহুত বছৰ আগতে বহুত ডাঙৰ নদী আছিল এইখন আৰু এই নদীখনত বহুত মানে নাও চলিছিল কিন্তু কি কাৰণত ইমান সৰু হ'ল গম নাপাওঁ আৰু এইখিনি হৈছে আমি গৈ আছোঁ নদীত আমাৰ মামাই তাৰমানে মাছ মাৰি আছে আগতীয়াকৈ গুচি গ'ল একেলগে যোৱা কথা আছিল মামাৰ লগত এইটো নদী আৰু আমি য'ত আহিছোঁ নহয় সেইখিনি আপুনি তাতে মানুহবোৰে দিয়ে তাৰমানে মৰা মানুহবোৰে দিয়ে আৰু ইয়াত মানে আৰু আছে চাইডে জেগা ইয়াত আগতে মানুহ ইয়াত মানে শৌচ কৰিছিল হাগিছিল আৰু বৰ্তমান ইমান নাহাগে মানুহ মানে পায়খানা হৈছে চবৰে ঘৰে তো ফাইনেলি আমি এতিয়া গৈ কিবা এক্সপিৰিয়েঞ্চ তো ভিডিঅ'টো সম্পূৰ্ণ চাব তো বলক তো ফাইনেলি আহি নদীত উপস্থিত হৈছোঁ মানে নদীখন এইখন আৰু মামা আছে সেইফালে মাছ মাৰি ইয়াত মাছ মৰা নাই আৰু নদীটো পাৰ হ'ব অলপ ভয় লাগিছে কাৰণ মই নদীত মানে কেতিয়াবা সাঁতুৰিব নাজানো কিবা যদি পৰিব লগা হয় মানে কিবা হ'ব তো সেইবাবে মামাক মাতি আছোঁ মামা আহি যা বাবা আহি যা ইফালে মাছ মাৰা মই আপোনালোকক দেখুৱাম মাছ কি তেওঁ মামা আহিব ইফালে অলপ তাতে প্ৰথমতে মাৰিব কি মাছ পায় তো এইটো নদী মানে চিম্পুল নদী সৰু নদী পকালাগা নদীৰ নদীটোৰ নাম কিয় বা ৰাখিছে পকালাগা নদী চা এইটো আমাৰ ভণ্টি আহিছে ভণ্টি লাজ কৰি আছে উঠিব তো পকালাগা নদীৰ নাম কিয় ৰাখিছে গম নাপাওঁ কিবা নাম থাকিব পাৰে বেলেগ তো মাহঁতে কৈছে এইটো নাম পকালাগা নদী কি কাৰণত হৈছে মই গম নাপাওঁ আপোনালোকে যদি কোনোবাই জানে কওক কমেণ্টৰ তলত তো সঁচাকৈ নদীৰ এক্সপিৰিয়েঞ্চটো লোৱাই বহুত আৰু সেইফালে দলঙেৰে মানুহ আহিছে আৰু সেইফালে কিবা মানুহ কৰি আছে এইফালে যাব লাজ লাগে নহয় মানুহৰ আগত ভিডিঅ' বনাব আৰু মই এতিয়া পানীত আছোঁ দেই একদম মানে বৰি একদম দহা সেইখিনি দহা থাকিব সেইখিনি দহা আছে না মামা তো সেইখিনিত আছে অলপ সিফালে নাযাওঁ তাৰমানে পূৰা চলা পেণ্ট পিন্ধি আহিছোঁতো তো এইখিনি নুমিছোঁ আৰু সেইফালে মাছ মাৰিব মামাই মামা চৌ তো সেই মাছ মাৰিব যাওঁ মাছ মাৰিব তো পানীত আছোঁ মই নুমি সিফালে নাযাওঁ ভয় লাগে তাৰমানে মানে সাঁতুৰিব নাজানো তো এইখিনিয়ে যাওঁ আৰু মাছ মাৰিব মামাই তো বলক তো পাৰেৰে বুলি খোজকাঢ়ি গৈ আছোঁ এতিয়া আৰু মামা এতিয়া মাছ মাৰিব মামা চিপ মাৰি আছে না মানে মামাই বৰশী বাই আছে মানে বৰশী মাৰি আছে আৰু মই জানো বৰশী মাৰিব কাৰণ আমাৰ এটা পুখুৰী আছে একচুৱেলি পুখুৰীটোত মই বৰশী মাৰোঁ কিন্তু নদীত অলপ এক্সপিৰিয়েঞ্চ নাই অভিজ্ঞতা নাই কেতিয়াবা বৰশী মাৰা নাই এনেই আহোঁ মামাৰ লগত কেতিয়াবা তো ইয়াত মাৰিব ইয়াত মাৰিবি না তাত মাৰিব তাত মানে সেই দলঙৰ তলত
তো মামা এইখিনিত মাছ মাৰি আছে মামাই মাছ মাৰি আছে এইটো মামাই মাছ মাৰি আছে মাছ আহিছেনে নাই অহা নাই মাছ অহা নাই ফাইনেলি তিনিবাৰত পালোঁ দেই এইটো মাছ মানে সৰু মাছ পালোঁ আৰু একচুৱেলি ছটা মাছ পাই মানে সৰু মাছ পাইছোঁ মানে মাছ মানে পানী কমাৰ কাৰণে বাছো ৰখা হৈ গৈছে আগতে বাছ উঠিছিল বহুত কিন্তু আগতে বাবাই বহুত বাছ মাৰিছিল ইয়াত বহুত বাছ পাইছিল কিন্তু আজি কিয় বা পোৱা নাই না বয়সৰ কাৰণে পোৱা নাই গম নাপাওঁ কিন্তু বাছ ঠাণ্ডাৰ কাৰণে কমি গৈছে আৰু ঠাণ্ডা নাই সেইকাৰণে বাছবিলাকো লুকাই থাকে ঘৰৰ ভিতৰত তো আৰু বাঢ়ি আছে বাবাই বাঢ়ি আছে চাওক ডাঙৰ মাছ উঠিলে আপোনালোকক খাব পাতিম ঠিক আছে আৰু এইটো পাইছোঁ বম ডাঙৰ মাছ বম ডাঙৰ 4 সাঁজমান খাব পাৰিম 4 সাঁজমান বম ডাঙৰ মাছ পাইছোঁ এতিয়া তো এইটো আজি ফ্ৰাই মানে কি হ'ব জীৱল ইয়াক আজি মাৰিব লাগিব চৰি হা তোক আজি মাৰি খাম আহ চাল ল এই উষা কি কৰা পানী সোমাই আছা নেকি তো ফাইনেলি আৰু এটা উঠিছে ভাগ্যত উঠিছে মানে দুটা উঠিছে আৰু এতিয়া এইটো কি মাছ এইটো মামা এইটো পুঠি আৰু মোৰ লগত দুজনী ভণ্টি আহিছে তাৰমানে মাছ মৰা চাব আহিছে আৰু মই মানে ব্লগ বনা শুনিছে তো সেইকাৰণে আহিছে ভিডিঅ' বনাবলৈ শুনি তো এয়া ভণ্টিয়ে মাছ লৈ আছে মাছ মামাই মাৰিছে মাছ লৈ আছে ভণ্টি তোমাৰ নাম কি মোৰ নাম উষা বৰবত আৰু এইজনী ভণ্টি আছে এইজনী সৰু ভণ্টি ইয়াতকৈ তোমাৰ নাম কি জেনিস্মিতা বৰ্মা তো মাছ মৰা চাব আহিছে মামাই মাছ মাৰি আছে বহুত কষ্ট কৰি মাছ মাৰি আছে যেনিবা মইহে আৰামত আছোঁ মোবাইলটো লৈ ভিডিঅ' বনাই আৰু এটা মাছ উঠিছে মানে ইয়াত মাছ পোৱা নাযায় এইখিনি জেগাত আৰু আমি সেইফালে যাম এতিয়া এইটো মাছ পাইছোঁ আৰু সেইফালে এতিয়া যাম তাৰমানে ইয়াত মাছ নুঠে সেইকাৰণে আমি সেইফালে যাম এতিয়া ইয়াত তাৰমানে মামাই বহুত সময় মাছ মাৰিল কিন্তু ইমান মাছ পোৱা নাই মাত্ৰ 5টামান পাইছে না ওচৰ 5টামান পাইছে তো আমি সেইফালে যাম সেইফালে তাত বোলে বহুত মানে মাছ লাগে ডাঙৰ অলপ ইয়াতকৈ ডাঙৰ আৰু তো তাতে মামাই লৈ যাব এতিয়া আৰু মামাৰ লগত যাম তো মামা আহি যা মামা আহি যা তো ইয়াত মাছ নাপালোঁ এতিয়া মামা সিফালে গৈ আছে তো ময়ো যাম মামাৰ লগত তাতে মানে মাছ আপোনালোক কি মাছ পাওঁ সকলো দেখুৱাম তো মামাৰ লগত ময়ো যাওঁ কাৰণ ইয়াত মানে মাছ নাপালোঁ আমি কাৰণ কি আজি গম পোৱা নাই কিন্তু সিফালে পাব পাৰে কিজানি কি হয় বলক মই তাৰমানে প্ৰথমতে অহা য'ত মামাই মাছ মাৰি আছিল এতিয়া আৰু সেই ঠাইতে উভতি যাব কাৰণ মানে মই মাতিছিলোঁ সিফালে নাযাওঁ বুলি ভাবিছিলোঁ সেইকাৰণে মামা আৰু আহিছিল ইয়াত কিন্তু ইয়াত মাছ নাপাল গতিকে আৰু সেইখিনি জেগাতে যাব কাৰণ তাতে বোলে মাছ পায় মামাই কৈছে সেইখিনি জেগাত মানে সেইখিনি ঠাইত মাছ পায় তো সেইখিনি জেগাত ময়ো যাম এতিয়া নদীটো পাৰ হৈ নদীটো বেছি দহা নাই মানে দ নাই আৰু কিখিনি হয় চাওঁ আৰু এতিয়া হাতত মানে চেণ্ডেল লৈ পূৰা যাব ওলাইছোঁ সিফালে তাৰমানে ইয়াত চেণ্ডেল থ'ব নোৱাৰোঁ আৰু তো গৈ আছোঁ এতিয়া কিমান দ বাপৰে বাপ মানে ইয়াত দ হোৱা নাই সেইখিনি দ আছে চাগে বলক মামাৰ পাছে গৈ আছোঁ ফাইনেলি পাৰ হ'লোঁ নদীটো মানে বেছি দ নাই একাঠোমান হৈছে কি একাঠো হৈছে তো আমাৰ এইটো হৈছে পকালাগা নদী আমি সেই তাৰ পৰা এইখিনি নদীটো পাৰ হৈ আহিলোঁ আৰু বোলে এই পকালাগা নদীটো আৰু এটা আন নাম আছে মই এতিয়া মামাক সুধি চাওক কি নাম আছে মামাই ক'ব নিজৰ মুখেৰে মামা কওকচোন নাম কি আছে এই পকালাগা নদীটোৰ এই পকালাগা নদীটোৰ নাম আন এটা নাম আৰু আছে কি বোলে উল্টাই খুন্দা এইটো আৰু কেনেকুৱা নাম মানে প্ৰথমবাৰ শুনিছোঁ আজি তো মানে বেলেগ নাম আমাৰ নদীটো আমাৰ ঘৰৰ ওচৰৰ এইটো নদী আৰু সেইটা লক্ষী পূজা হয় আৰু এইটো নদী ইয়াত তো আমি এতিয়া জংঘলত আছোঁ এতিয়া মাছ মাৰিব মামাই এই দি মাছ মাৰিব এইফালেদি মাছ মাৰিব এইফালেৰে তাতকৈ মানে ইয়াত আৰু এটা ডাঙৰ মাছ পাইছে তাতকৈ অকণমান ডাঙৰ মানে বেছি ডাঙৰ নহয়
এইটো আৰু তাতকৈ অকণমান ডাঙৰ মানে মানে বহুত ডাঙৰ মাছ পাইছে এইটো মামা কি মাছ এইটো গৰৈ মাছ বুলি কয় তো এইটো আৰু পাব আৰু মাৰি থাকিম আৰু মাৰিম ভাগ্য বেয়াই নাই কি নাজানো আৰু বতাহও বহুত চলাই আছে সেইকাৰণে মাছ উঠাই আৰু মামাই মাৰি আছে মানে কেইটামান উঠছে প্ৰায় 15টামান উঠছে আপোনালোকক দেখুৱালোঁ আৰু মই মানে এতিয়া থাকিব নোৱাৰোঁ ইয়াত এই যাওঁ বৰিং হৈ গৈছোঁ তাৰমানে থাকি আৰু একো খোৱাও নাই পোৱাৰ পৰা মই একো নখাকৈ ভিডিঅ' বনাব আহিছোঁ মানে ব্লগ কৰিব আহিছোঁ আৰু মোৰ বহুত ভোক লাগিছে এটা ঘৰত যাই কিবা এটা খাওঁ আৰু খাই তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম তো বলক এইখিনি তো এতিয়া ফাইনেলি আহিলোঁ আৰু বতাহ চলাই আছে খুব আৰু সেইটো মামা মাছ মাৰি আছে সেইটো মামা মাছ মাৰি আছে তাৰ পৰা আহিলোঁ তাৰমানে বহুত ভোক লাগিছে এতিয়া ঘৰত যাওঁ আৰু ভিডিঅ'টো আজি মানে ব্লগটো এইখিনিয়ে আছিল আৰু যদি চাই ভাল লাগিছে এটা লাইক কৰক আৰু মোৰ কোৱাতে কিবা ভুল হ'ব পাৰে মানে নতুন ইউটিউবে যোৱাটো সময় কৰি দিব তো ভিডিঅ'টো এইখিনি আছিল যদি চাই ভাল পালে তেতিয়া লাইক কৰক কমেণ্ট কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে বেল আইকন প্ৰেছ কৰি দিয়ক তো বাই বাই